হেল্ল' এভৰিৱান অসমীয়া ৰন্ধনশাল চেনেলটোলৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে গাহৰি মাংসৰ সৈতে কচুথুৰিৰ ৰেচিপি। এই কচুথুৰিৰ লগত গাহৰি মাংসৰ ৰেচিপিটো বনাবৰ বাবে মই প্ৰথমতে কি যোগাৰ কৰিছোঁ, কেনেকৈ বনাইছোঁ তাকে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। আৰু এই ৰেচিপিটো খাবৰ বাবে বহুতেই টেষ্টি হয়। যদি আপোনালোকে কচুথুৰিৰ লগত গাহৰি মাংস বনাই খাই পোৱা নাই তেন্তে ভিডিঅ'টো চাই থাকিব। বহুতেই এটা টেষ্টি ৰেচিপি হয় এইটো। তেন্তে আহকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই পিঁয়াজ দুটা লৈ লৈছোঁ, আলু লৈ লৈছোঁ, এটা দুটা মিডিয়াম চাইজৰ আলু কাটি লৈছোঁ, নহৰু কেইফুটামান লৈ লৈছোঁ, কেঁচা জলকীয়া লৈ লৈছোঁ, নিজৰ জোখ অনুসৰি লৈ লৈছোঁ, আৰু এয়া বিলাহী এটা লৈছোঁ আৰু আদা লৈ লৈছোঁ। এয়া গাহৰি মাংসখিনি মই ভালদৰে বইল কৰি ধুই মেলি লৈ লৈছোঁ। এয়া এইখিনি কচুথুৰি হয়। এই কচুথুৰিখিনি মই ভালদৰে কুটি বাছি লৈ লৈছোঁ আৰু ধুনীয়াকৈ ধুই অকণমান ৰ'দত শুকুৱাই লৈছিলোঁ যাতে ইয়াৰ পানীটো শুকাই যায়। এতিয়া এইখিনি হৈ গ'ল। এতিয়া আহকচোন তেন্তে বনাবলৈ আৰম্ভ কৰোঁ। এয়া কেৰাহীখন পাতি লৈছোঁ, পাতি লৈ গৰম হোৱাত তেল দি দিছোঁ। বেছি তেল দিয়া নাই, গাহৰি মাংস বনাম যিহেতু কম তেলেই দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি দি হোৱাৰ পিছত অকণমান সময় লৰাই লৈছোঁ। লৰাই পিনি ইয়াতে কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়াখিনি দি হোৱাৰ পিছত আকৌ অকণমান সময় লৰাই লৈছোঁ। পিঁয়াজখিনি অকণমান ভজা যাবলৈ দিছোঁ। এয়া অকণমান ভজা যোৱাৰ পিছত মই ইয়াতে বিলাহী দি দিছোঁ। বিলাহীখিনি দি আকৌ অকণমান সময় লৰাই লৈছোঁ। এইখিনি লৰাই লোৱাৰ পিছত ইয়াতে মই হালধি দি দিছোঁ। হালধিখিনি দি হোৱাৰ পাছত অলপ সময় এনেদৰে লৰাই থাকিলোঁ যাতে পিঁয়াজখিনি এয়া জালুকৰ গুড়িখিনি দি হোৱাৰ পাছত মই অলপ সময় মিডিয়াম জুইতে এনেদৰে অলপ সময়লৈকে লৰাই ভাজি থাকিলোঁ। আৰু এনেকৈ অকণমান সময় ভাজি লোৱাৰ পাছত এইখিনি মই নমাই থৈ দিম। এয়া খাবৰ বাবে ৰেডি হৈ গৈছে। মই এতিয়া আপোনালোকক এখন প্লেটত ধুনীয়াকৈ উলিয়াই দেখুৱাই দিছোঁ। আপোনালোকে যদি মোৰ এই ৰেচিপি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।